আমাৰ মন্দিৰৰ কালি মাৰ মূৰত আপোনাৰ দুটা ডাঙৰ ডাঙৰ টিপ আছিল আৰু এটা ৰূপৰ একদম বিৰাট ডাঙৰকৈ এটা চেইন আছিল। তাৰপিছত আপোনাৰ নাকৰ এটা সোণৰ আছিল। তাৰপিছত চেইনটো আছিল একদম এনেকুৱা কৰি গৈছে ডাবল চেইন আছিল। আৰু ভৰিত আপোনাৰ এই কি কয় এইটো পায়েল নুপুৰ সেইটো আছিল। এইবিলাক চব লৈ গ'ল। আৰু মানে সোণৰ যিমান আছিল, সোণৰ আৰু ৰূপৰ যিমানখিনি আছিল চব লৈ গ'ল। আমিতো আমাৰ 12টা 1টালৈকেতো ইয়াত মানুহ থাকে, মানে আমাৰ এইটো দোকানটোও খোলা থাকে। কিন্তু এইটো কৰিছে 1টাৰ পৰা আপোনাৰ 5টা এনেকাৰ ভিতৰত কৰিছে। কিমান নষ্ট হ'ল, কিমান লৈ গৈছে? মোটামুটি ধৰক আমাৰ 20 গ্ৰাম মান সোণা আছিল আৰু ৰূপৰ ধৰক আপোনাৰ ৰূপৰটো প্ৰায় 10 ভৰিমান ৰূপৰ আছিল। মানে ইমান ডাঙৰ চেইন এটা আছিল, একদম পুৰা লগে চগে দি পেলাই। এইটো 12 ভৰিমান হ'ব ৰূপাটো। ভেলু আজিকালি যদি সোণৰ ভেলু ধৰিব যায় তেতিয়া আপোনাৰ 2-2.5 লাখ টকাৰ সোণেই লয়। তাৰপিছত ৰূপাটো মানে মোটামুটি ধৰক 3 লাখ টকাৰ মান লৈ গ'ল। CC কেমেৰা আমাৰ মানে কি দুৰ্গা পূজাতো আমিতো পাৰ্মানেণ্টলি CC কেমেৰা আছিল, কিন্তু আমি দুৰ্গা পূজাৰ পেণ্ডেলৰ কাৰণে আমি CC কেমেৰাটো খুলিব লগা হ'ল। তাৰপিছত আমি মানে জাগাই বেলেগকৈ বহালোঁ। তাৰপিছত এতিয়া যি পেণ্ডেল বনাইছিল আৰু মানে পেণ্ডেলটো ভাঙাৰ কাৰণে সেই CC কেমেৰাবিলাক চব আমাৰ খুলিব লগা হ'ল। আকৌ যে আমি এইটো লগাম বুলি আমি ইয়াৰ লগাই থাকি গ'ল আমাৰ। এতিয়া আমাৰতো CC কেমেৰা পুলিচ আহিছে, অফিচাৰো আহিছিল। এতিয়া চব সিহঁতে তদন্ত কৰি আছে। আমি ছাছপেক্টেড কৰিছোঁ 2জনমান, সেই 2জনকো সিহঁতে ছাছপেক্ট কৰি আছে। অলৰেডি উঠাইছে সিহঁতক। আৰু তাৰ ঘৰৰ পৰা যিটো যাৰ ঘৰৰ পৰা উঠাইছে, আৰু এতিয়াও পুলিচ আছে আমাৰ ইয়াতে ছানবিন কৰি আছে। সন্দেহ মানে আমি যিজনক সন্দেহ কৰিছিলোঁ সেই দুটাক উঠা হৈছে। এতিয়া বাহিৰৰ মানুহ শুনি আছোঁ যে আমাৰ বিধানপল্লীয় কিবা এটা চুৰি কাণ্ড হৈছে বুলি। তো যদি এনেকুৱা হয় তেতিয়াহ'লে বাহিৰৰ মানুহ হ'ব পাৰে। আমাৰ লোকেল যিটো আমাৰ ছাছপেক্টেড আছিলে সেইটো আমি নাম ক'লোঁ আৰু ছাৰে উঠাল দুটাক। বাকী এতিয়া ছাছপেক্ট এতিয়া যদি বিধানপল্লীয় হৈছে এতিয়া বাহিৰাও হ'ব পাৰে। এইটোৱে এতিয়া মন্দিৰত লৈ গৈছে। হয়। আহ্বান এইটোৱে কৰিম যে আমাৰ এই বস্তুবিলাক চব আমি ঘূৰি পাব লাগে, আৰু আমি প্ৰশাসনক এইটোৱে আমাৰ অনুৰোধ থাকিব, চোৰবিলাকক ধৰিব লাগে সোনকালে, অতি সোনকালে, আৰু আমাৰ মন্দিৰৰ বস্তু আমি ঘূৰাই পাব লাগে। এজাহাৰ দিম আজি, এতিয়া দিম। লৈছে